ইয়াত চক না ভিউটো একদম মজা দেখাইছে একদম ঘাঁহবোৰ পুৰা গ্ৰীণ গ্ৰীণ পুৰা মোৰ আঁঠুলৈকে পাই গৈছে ইমান ওখ Hey guys, welcome back to my new vlog. So মই দুদিন ব্লগ আপলোড কৰা নাই এই ঘৰতে বহি আছোঁ কি ব্লগ বনাম কি নাই মানে একো ভাবিও পোৱা নাই ঘৰটোৰ কিমান ঘৰটো নিজৰ ঘৰটো দেখাম চ' সেইবাবে মই একো ব্লগ বনোৱা নাই ঘৰতে বহি আছোঁ এনেই মোবাইল চাই আছোঁ এনে টাইমটো পাৰ কৰিছোঁ চব বেয়া চেয়া নাপাব আজি এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ চ' চাই থাকোঁ আজি ব্লগটো আৰম্ভ কৰোঁ চ' গাইছ এতিয়া মই যাওঁ পঞ্চায়ত অফিচ খোলা আছে ন বন আছে আধাৰ কাৰ্ড বনাই আছোঁ নাই বনোৱা সুধি আহিম তো আহি কিনে আইতাক লৈ যাম আইতাক আধাৰ কাৰ্ড বনাই আনিম চ' চাই থাকক ভিডিঅ'টো চ' গাইছ চাহটোত পিন্ধি ল'লোঁ চ' চাইকেল লৈ কিনে যাওঁ আজি চ' গাইছ চাইকেল লৈ কিনে গৈ আছোঁ গৈ লওঁ তাৰপিছত কি হৈছে নাই সুধি আহোঁ চ' গাইছ চক আমাৰো গাঁৱৰ ৰাস্তা বনি আছে পুৰা শিল পেলাই থৈ দিছে ৰাস্তাত যে ৰাস্তা ভাল হৈ গ'লে ভাল হ'ব তেতিয়া চবৰে চ' গাইছ এতিয়া আহি পাই গ'লোঁ পঞ্চায়ত অফিচ চ' ইয়াতে আহি মানে এতিয়া আধাৰ কাৰ্ড বনাম আজি মানুহ নাই দেখা খালী আছে বনাইছে ন নাই বা চ' গাইছ নহ'লে কাম আধাৰ কাৰ্ড বনাব মেচিন বেয়া হৈ আছে বুলি সিহঁতৰ চ' এতিয়া দুদিনমান ৰখিব লাগিব তাৰপিছত হ'ব চ' মই এতিয়া ঘৰ যাই লওঁ তাৰপিছত আৰু দিনটো কি কৰি থাকোঁ সেইটোতে দেখাম আজি আৰু চ' গাইছ আধাৰ কাৰ্ড বনাবৰ কাৰণে তাত সুধিব গৈছিলোঁ আজিতো নহ'ব এতিয়া মেচিনে বেয়া হৈ আছে চ' এতিয়া ঘৰতে আছোঁ যাওঁ এতিয়া নানীৰ লগত হাবি ফালে যায় এতিয়া ঢেকীয়া কচু যি পায় মানে চব্জি বিচাৰি চ' সেইটোৰ লগত যাওঁ আৰু চাই থাকক কি কি শাক বিচাৰোঁ আমি চ' গাইছ এতিয়া আমি আহিছোঁ মানে ঢেকীয়া বিচাৰিবৰ কাৰণে পথাৰ ফালে তাৰপিছত ঢেকীয়া কচু যিয়ে পাওঁ মানে এতিয়া শাক বিচাৰি যাম তাৰপিছত মোৰ পিছত আহি আছে আমাৰ ঘৰৰ নানী মাহীহঁতি আহি আছে সেইটোও বিচাৰিব মই ব্লগ বনাওঁ সিহঁতৰ লগত এনেই ঘৰত আছোঁ আজি দুদিনো ব্লগ এই দুদিন একো ব্লগ আপলোড কৰা নাই ভাবিছোঁ আজি এখন ব্লগ আপলোড কৰিম ত' চাই থাকক মই আহি পালোঁ এতিয়ালৈকে এতিয়া আহিয়ে পোৱা নাই এতিয়া চব আহি গ'ল নানী মাহীহঁতি যাওঁ এতিয়া কোনফালে যায় বা চ' গাইছ এতিয়া আমি সেইফালে যাম তাতে শাকক বিচাৰিম গাইছ এতিয়া আধা মানে পথাৰৰ মাজত পালোঁ এতিয়া সেইফালে যাওঁ ত' আৰু ঢেকীয়া পালোঁ এতিয়া এইটো পইচাটো নাই আধা মানুহ সেইফালে আধা এইফালে চ' জংঘলৰ মাজে মাজে গৈ আছোঁ এতিয়া বেগটো লগাই দিবা ঠিক আছে এইটো ঔটেঙা গছটো পালোঁ ইয়াত এটা ঔটেঙা গছ ঔটেঙাই দেখা নাই গছটোত এইটো ঔটেঙা গছটো ঔটেঙাই নাই লগা চ' গাইছ আহি লগালগ নানীহঁতি শাক ছিঙিবৰ কাৰণে লাগিলেই আৰু চ' যাওঁ ময়ো অলপ ছিঙো ৱাও গাইছ চক না কিমান মজা লাগিছে এইবোৰ কি এইবোৰ মানে শুকান গছৰ ওপৰত লাগি গৈছে এইবোৰ পইচাটো নাই ইয়াৰ পৰা ভাঙি গ'লে খেল খতম আছে এইটো চেংমৰা চ' গাইছ চক ক'ত উঠি আছোঁ তেনে আহিলে মজা লাগিছে
ইয়াত চাওক না ভিউটো একদম মজা দেখাইছে একদম ঘাঁহবোৰ পূৰা গ্ৰীণ গ্ৰীণ পূৰা মোৰ আঁঠুলৈকে পাই গৈছে ইমান ওখ বেৰ চেৰ ভাঙি পাৰ হৈ গৈছে মই পাৰ হ'ম পদুম ফুলৰ ৰাস্তা চাইডে পদুম ফুল ৰাস্তা এবাৰ পদুম ফুল ফুলিছিল ৰুকসানাই ছিঙি লৈ গৈছিলে সেই পদুম ফুলৰ বাকলি এটা খৰক এটা খোৱা বস্তু ওলাই ন বাদাম থাকে বোলে সাপ চাপ আহিব পাৰে ভাগো বিচাৰি ভাগৰ লাগি ইয়াতে বহি লৈ যায় মই আৰু চাজি যাম ক'লো তো এই চাহিছো এনে বহি আছো পানী উনি খাই ললো এতিয়া খাই জিৰাই উৰাইছো এতিয়া অলপ জিৰাই লওঁ লগত নাই আমাৰ তাৰপিছত আৰু যাওঁ বেলেগ ফালে অলপ বিচাৰি ঘৰলৈ যাম এতিয়া ইয়াৰ পৰা যাওঁ এতিয়া বেলেগ জেগা ফালে আৰু বিচাৰি অলপ জিৰোৱা হৈ গ'ল চ' গাইছ এতিয়া মানে হাঁহ বিচাৰি আহি হাবি কণনীয়ে গোটেই ঘূৰি আহি এতিয়া নদী কিনাৰ পাই গ'লোঁ বিচাৰি মাৰ্কেটতো এনেকুৱা মোবাইল ধৰি গৈছে অঁ না হাতত উল্টা কৰি তো এতিয়া নদী কিনাৰ ফালে পাই গ'লোঁ চ' একেবাৰে নদী কিনাৰৰ ভিউ তলত গৰুবোৰ চৰি আছে সেইফালে খুলি দিলে সেই ভাস্কৰ নদী ফালে বন্ধ হৈ গ'ল অঁ এইটো সেই মানমৰ ফালৰ পৰা আহে এইটো খালি মনমৰে এইফালে ডাঙৰ নদীটো এতিয়া এইফালে নাহে এটা কোনফালে খুলি দিলে নাজানো সেইফালে এই তলফালে নামি চাওঁ তলত নামো অলপ গাইছ হা মেলা হেৰি পাৰ্ক যাম কালি আপোনালোকক দেখাবলৈ যাম এইখন পাৰ্ক আমাৰ গাঁৱত থকা তো হ'ল যাম বুলি খুব ভাবি আছোঁ সময় পোৱা নাই আচলতে তো যাম কাইলৈ যাম নদী পূৰা লেতেৰা হৈ আছে একদম এইখিনিত দ আছে দলটো দেখাই নাই ভৰিটো ধুই কিনে চাওঁচোন এইডোখৰতে কি মজা লাগিছে একদম গৰমত ঠাণ্ডা পানীটো একদম ভৰি সোমাই দিছে ওলাব মনে যোৱা নাই যাওঁ চব ওপৰত বিচাৰি আছে হাঁহ এতিয়া ইয়াত বহি থাকিলে নহ'ব উঠি আহিলোঁ আৰু যেন কৰি অঁ গাইছ আমাৰ হাঁহক বিচৰা হৈ গ'ল এতিয়া যাওঁ ঘৰত এক বেগ হৈ গ'ল ঢেকীয়া টেঙমৰা কচু মিলাই এক বেগ হৈ গ'ল তেতিয়া যাওঁ ঘৰত ঘৰতখিনি এতিয়া বনাব কামে মজাকৈ তো ঘৰ পাই লওঁ তো এতিয়া যেনে তেনে আৰু পথাৰটো পাৰ হ'লোঁ একদম ভাগৰত অৱস্থা বেয়া হৈ গৈছে ভাগৰ লাগিছে গৰম ওপৰৰ পৰা দি এতিয়া ঘৰ পাই লওঁ পটককৈ চ' এতিয়া যেনে তেনে আৰু ঘৰ আহি পালোঁ চ' ঘৰ আহি পাই ভিডিঅ' বনাই আহি আছোঁ
ঘৰত আহি পালোঁ আৰু যেন তেনে কৰি এতিয়া শাকবোৰ ঢালোঁ ডলা এটাত ডলা চেংমৰা ঢেকীয়া কচু যি পাইছোঁ আৰু এতিয়া চব চেংমৰা ঢেকীয়া কচু এইবোৰ চব বাচিব তাৰপিছত বনাব আজিতো নহ'ব পাৰে হ'ব পাৰে চ' গাইছ এতিয়া গৰম লাগিছে ফটককৈ গৈ গা পা ধুই লওঁ কুচবা নাম গে গা খজুৱা হাবিৰ পৰা আহিছোঁ এইফালে চাই হ'ব বহুত হেল্ল' গাইছ ক'লি এতিয়া মই এতিয়া ফটককৈ গা পা ধুই লওঁ চ' গাইছ গা পা ধুই আহিলোঁ মানে এতিয়া ভাল লাগিছে মানে অলপ ফ্ৰেছ লাগিছে একদম পূৰা হাবি পেলাই আহি একদম অশান্তি গাটো গৰমত একদম ভাল লগা নাছিল এতিয়া গা পা ধুই ল'লোঁ গাটো এতিয়া ফ্ৰেছ লাগিছে চ' যাওঁ এতিয়া চ' গাইছ পথাৰৰ পৰা আহি হাবিৰ পৰা আহি নানিয়ে শাকো বাচিব লাগিলে এতিয়া আজি মানে শাকে বনাব চ' গাইছ আজি ব্লগটো ইমানতে এণ্ড কৰিব বিচাৰিছোঁ আই হোপ আপোনালোকক ব্লগটো চাই ভাল লাগিল যদি চাই ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যদি চেনেলটো নতুন হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নেক্সট ব্লগত থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই